পেছাত তেওঁ এজন চাহ বিক্ৰেতা, কিন্তু তেওঁৰ জনপ্ৰিয়তাক আপুনি কেতিয়াও আওকাণ কৰিব নোৱাৰে। কোনো চেলিব্ৰিটিতকৈ কম নহয় তেওঁৰ জনপ্ৰিয়তা। শেহতীয়াকৈ বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি বিল গেটছেও ভাৰতলৈ আহি তেখেতৰ চাহৰ জুতি লৈছিল। এতিয়া প্ৰশ্ন হ'ল, চাহ বিক্ৰেতাসকলৰ মাজত তেওঁ সদায় অনন্য কিয়? কি কলাৰ কাৰণে তেওঁ সদায় একক, অনন্য আৰু অদ্বিতীয় হিচাপে পৰিগণিত হৈ আহিছে? সামাজিক মাধ্যমত চৰ্চিত ব্যক্তিৰ ভিতৰত তেওঁ অন্যতম কিয়? ফটোত দেখা এই ব্যক্তিজন জন্মসূত্ৰে নাগপুৰৰ এটা সৰু পৰিয়ালৰ। জানিব পৰা মতে তেওঁৰ প্ৰকৃত নাম সুনীল পাটিল, কিন্তু তেওঁ নিজকে সদায় দলিত চাইৱালা হিচাপে পৰিচয় দি আহিছে। এতিয়া অসাধাৰণ হিচাপে পৰিচিত হোৱা দলিত চাইৱালা কিন্তু পূৰ্বতে একেবাৰে সাধাৰণ আছিল। দলিয়ে নিজৰ ঘৰখনৰ আৰ্থিক স্থিতি টনকিয়াল কৰিবলৈ ওলাই আহিছিল উপাৰ্জনৰ পথ বিচাৰি, আৰু চাহ বিক্ৰীক নিজৰ পেচা হিচাপে আঁকোৱালি লয়। এই যাত্ৰাৰ প্ৰথম ছোৱাত দলিয়ে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু দলিৰ যুঁজাৰু মনটোৱে কেতিয়াও হাৰ মনা নাছিল। এনেদৰেই সুদীৰ্ঘ 18টা বছৰ সংগ্ৰামৰ পাছত দলিয়ে নিজক প্ৰতিষ্ঠিত কৰিলে এজন জনপ্ৰিয় চাহ বিক্ৰেতা হিচাপে। নিজকে জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ ফেন বুলি পৰিচয় দিয়া দলিৰ আছিল এক বিশেষ কলা, যি কলা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল বহুতৰ বাবে। বৰ্তমান দলিৰ আৰ্থিক স্থিতি সবল হোৱাৰ লগতে সামাজিক মাধ্যমত আছে বহুল সমাদৰ। বিশ্বৰ সৰ্বাধিক ধনী ব্যক্তি বিল গেটছকে আদি কৰি বিভিন্ন জনপ্ৰিয় লোকৰ আগমন ঘটিছে দলিৰ চাহৰ জুতি ল'বলৈ। মানুহে মনত সততা, নিষ্ঠা আৰু একাগ্ৰতালৈ পৰিশ্ৰম কৰিলে সকলো প্ৰত্যাহ্বানক নেওচি যে সফল হ'ব পাৰে, সেয়াই যেন প্ৰমাণ কৰি দেখুৱালে দলিত চাইৱালাই। পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।